हेलो সকলো বন্ধু বান্ধৱীকে লক্ষ্মীমণি ব্লগছ চেনেলত আৰু মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা ৰাখিছোঁ আপোনালোকৰ সকলোৰে ভালে বুলি আৰু মোৰ বৰ্তমান ভাল আজি এটা ভিডিঅ' বনাব লৈছোঁ ভিডিঅ'টো হ'ল এতিয়া বৰ্তমান সকলোৰে ঘৰতে গাজৰ আছে গাজৰ থকাৰ বাবে মই ভাবিলোঁ আজি ভাটিবেলা সময়ত বোলো গাজৰ দি পেলাই এনেকুৱা এটা বনাওঁ ৰেচিপি আৰু বনোৱা সময়ত আৰু ভিডিঅ' বনাই দিলোঁ আপোনালোককো দেখাইছোঁ আপোনালোকেও বনাই চাব পাৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনালোকে চাব আৰু ভাল লাগিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব মই গাজৰ মিঠা লাডু বনাবৰ কাৰণে যিখিনি লাগে বস্তু সেইখিনি তৈয়াৰ কৰি ল'লোঁ গাজৰ লৈছোঁ ভালকৈ ধুই বাকলিটো অলপ গুচাই ল'লোঁ আৰু এখিনি কাজু বাদাম কিচমিচ যাৰ ঘৰত এই কাজু বাদাম কিচমিচ নাই নিদিলেও হ'ব আছে যদি দিলেও হ'ব একো নহয় আৰু এখিনি চেনি হ'ল আপোনালোকে যিমানখিনি গাজৰ দিয়ে সেই গাজৰৰ অনুমান অনুসৰি আপোনালোকে চেনিখিনি দিব আৰু এইটো হ'ল লং ইলাচি দিলে মানে ভাল লাগে এটা গোন্ধ এটা আহে ন ইলাচি গোন্ধটো সেইটো খাই ভাল লাগে আৰু লাগিব ঘিউ 1 চামুচমান লাগিব যদি ঘিউ নাই আপোনালোকে ৰিফাইন তেল ইউজ কৰিব পাৰে যেতিয়া আমি গাজৰখিনি ভাজিব ল'ম তেতিয়া ঘিউ 1 চামুচ দিব লাগে তেতিয়া মানে এটা গোন্ধটো সোৱাদ হয় আৰু খাবলৈ মানে ভাল লাগে যদি ঘিউ নাই তেতিয়াহ'লে আপোনালোকে ৰিফাইন তেল দিব পাৰিব এখিনি মই যোগাৰ কৰি ল'লোঁ যিহেতু এতিয়া গাজৰখিনি পিহনাত পিহি লওঁ এখিনি যিহেতু এনেকুৱা পিহনা এখন ল'ব পিহনাখন সৰু ফালে যিটো আছে সেইফালে আপোনালোকে গাজৰখিনি পিহিব কিয়নো সৰু ফালে হ'লে মিহিকৈ ওলাব আৰু লাডুকেইটাও মিহি হ'ব সৰুকৈ সোনকালে সিজিও যাব দেখিও ভাল লাগিব ডাঙৰ ফালে ল'ব নালাগে সৰু ফালে ল'ব লৈ পেলাই ভালকৈ পিহি ল'ব মই এতিয়া পিহি লওঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ মই গাজৰখিনি পিহি ল'লোঁ পিহনাত মিহিকৈ পিহি ল'লোঁ পিহি এতিয়া কেৰাহীটো বহাই দিছোঁ গেছত দি ঘিউ অলপ দি দিওঁ ঠাণ্ডা দিন যিহেতু ঘিউখিনি চব টান হৈ আছে ভালকৈ গৰম হ'লে ৰৈ আছোঁ গৰম হৈ গ'ল এতিয়া গাজৰখিনি দি দিওঁ এনেকৈ লৰাই থাকিব গেছটো অলপ কমাই দিব একদম কমাই পেলাই লৰাব এখন হাতে বনাই আছোঁ আৰু এখন হাতে মোবাইলটো ধৰি আছোঁ যে অলপমান সুবিধা হৈছে তথাপিতো কৰিছোঁ আৰু ভাজি থাকিব এনেকৈ 10 মিনিটমান ভাজিব লাগিব এতিয়া মই ভাজি আছোঁ এনেকৈ অলপ টাইম ভাজিব লাগিব এতিয়া ইয়াতে মই চেনিখিনি দি দিছোঁ চেনিখিনি দি ভাজি থাকিব লাগিব 10 মিনিটমান তেতিয়ালৈকে চেনিটো গলি নাযায় চেনিখিনি গলি যোৱালৈকে মই ভাজি আছোঁ গেছটো কমাই পেলাই ভাজি আছোঁ গলি গৈছে দেখিছে নহয় ধুনীয়াকৈ গলি গৈছেগৈ এতিয়া গলি পেলাই আকৌ টান হৈ যাব টান নোহোৱালৈকে ভাজি থাকিব লাগিব আৰু এনেকৈ 5 মিনিটমান ভাজি থাকক মই মাজতে ভিডিঅ'টো স্কিপ কৰি দিছোঁ নহ'লে ইমান দীঘলকৈ ভিডিঅ' হৈ যাবগৈ
এতিয়া মই পিচি থোৱা কাজু বাদাম আৰু লং ইলাচি এইখিনি ঢালি দিছোঁ। ইউটিউবৰ ভিডিঅ' বনাবলৈ হ'লে কিছুমানে যেতিয়া ইউটিউব চেনেলটো খোলে সেইমতে ইউটিউবৰ নামটো দিয়ে, ধৰি লওক কিবা কিটচেন ৰেচিপি বা এনেকুৱা নানান ধৰণৰ নাম দিয়ে। সেইমতে তেওঁলোকে বনায়। একদম ইউটিউবৰ কাৰণে ভিডিঅ' বনাবলৈ কেৰাহী কিনি নতুনকৈ থৈ দিয়ে, তেনেকুৱা নিচিনা। কিন্তু মই সেইটো নহয়, মইতো নতুনকৈ চেনেল খুলিছোঁ আৰু মোৰ ছাবস্ক্ৰাইবাৰে নাইকিয়া, লাইক ভিউজটো ইমানেই নাই, নতুনকৈ খুলিছোঁ যিহেতু। আৰু মই প্ৰথমে ভিডিঅ' দিছিলোঁ, মই ইফালে সিফালে য'ত যাওঁ মানে তেনেকুৱা 4-5টামান ভিডিঅ' দিছোঁ। আৰু মোৰ চাব পাৰে ভিডিঅ'খিনি, বেছি ভিউৱাৰ্ছ ইমান নাই, ছাবস্ক্ৰাইবাৰো ইমান নাইকিয়া। আৰু এনেকৈ মই মানে যি মন যায় আৰু সেইটো মই আজৰি সময় পালে দিম বুলি ভাবিছোঁ। কিবা বনোৱা ৰেচিপি হ'লে সেইটোকে দিম, আৰু ক'ৰবাত যোৱাৰ নতুন ঠাইত গ'লেও সেই ঠাইখিনি দেখাবলৈ কাৰণে দিম, নাইবা কিছুমান মনৰ অনুভৱ কথাৰে ক'ম। তেনেকৈ ভাবি পেলাই ইউটিউব চেনেলটো মই খুলিলোঁ। সেইকাৰণে চাগে ভাবিছে মোৰ কেৰাহীটো নতুন নহয়, পুৰণাই ইউজ কৰি থকা ঘৰত, কোনেও যাতে লাজ নিদিয়ে মোক। এয়া চেনিখিনি গলি গ'ল যিহেতু, আৰু টান হোৱালৈ অলপ সময় মই ভাজি আছোঁ। এখন হাতে মোবাইলটো লৈ আৰু এখন হাতে কৰচলি মাৰি আছোঁ। এয়া মই ভাজিয়ে আছোঁ, হোৱা নাই এতিয়াও, অলপ টান হৈছে, আৰু ইয়াত দিছে নহয়, অলপ টান হৈছে, আৰু অলপ টান হোৱালৈ মই ভাজি থাকিম। এতিয়া টান কৰি দিছোঁ, টান হৈ গৈছে, নমাবৰ সময় হৈ গ'ল, মই এইখিনি নমাই দিওঁ। এইখিনি মই নমাই ল'লোঁ কাটি এটাত। এতিয়া লাডু বনাই যাম, গৰম হৈ আছে। চেনিৰ লাডু যিহেতু টান হৈ যাবগৈ। হাত পুৰি গৈছে দেই, গৰমে গৰমে বনাব লাগিব, নহ'লে চেনি দিয়া যিহেতু টান হৈ যাব যে, সেইকাৰণে জল্দি বনাইছোঁ। হাতখন পুৰিলে উপায় নাই, মই বনাই লওঁ, অলপ ভিডিঅ'টো স্কিপ কৰি দিওঁ। এনেকৈ গৰমে গৰমে বনাই দিব, হাতখন অকণমান পুৰিলেও একো নহয় আৰু। ইয়াত দেখিছেনে ইমান ধুনীয়া গোল হৈ গৈছেগৈ, ৰঙা হৈ গৈছেগৈ, গাজৰৰ ৰংটো ৰঙা হৈ গৈছেগৈ। ইয়াত চেনি দিয়া যিহেতু, এনেকৈ থৈ দিয়াৰ পিছত নিজে নিজে বহুত টান হৈ যাবগৈ। আপোনালোকে যেনেকৈ গাজৰৰ হালোৱা বনায় ঠিক সেইদৰে বনাব পাৰিব। গাজৰৰ হালোৱা ইমান টান নকৰোঁ ন, আৰু আপোনালোকেও চাগে নকৰে, কৰিব পাৰে নাজানো, কিন্তু মই নকৰোঁ বনালে। এই লাডুটো বনাবলৈ হ'লে গাজৰখিনি অলপ টান হোৱালৈ ভাজি থাকিব। যেতিয়া টান হোৱালৈ ভাজিব তেতিয়াহে লাডুটো হ'ব, নহ'লে ঢিলা হৈ থাকিলে লাডুটো ভাঙি যাবগৈ। আৰু আধাখিনি আপোনালোকে চেনি লাডু বনায়, ইমান আধা বনাব পাৰে, আৰু আধাখিনি আপোনালোকে কি কৰিব, কিছুমানে চেনি নাখায়, চেনি নিদি পেলাই আপোনালোকে মিঠৈ দিও বনাব পাৰিব, নাইবা কিছুমানে আধাখিনি চেনি দি বনালে আৰু আধাখিনি মিঠৈ দি বনাব। এতিয়া মিঠৈ দি কেনেকৈ বনাব, যিখিনি বনাই আছোঁ লাডু, ইয়াৰ পৰা আধা লাডু বনাই দিলোঁ, আৰু যিখিনি বনোৱা নাই সেইখিনিৰ পৰাই ধৰি লওক আপোনালোকে কেৰাহীত দি পেলাই আকৌ ভাজিব ন। ভাজি থাকোঁতে তাতে অলপমান মিঠৈ দি দিব, মিঠৈখিনি গলাই পেলাই ভাজি থাকিব। আৰু যেতিয়ালৈকে আপোনালোকৰ সেই মিঠৈ দিয়া গাজৰখিনি টান হৈ নাযায় তেতিয়ালৈকে ভাজিব। টান যেতিয়া হৈ যাব তাক উলিয়াই চেম এনেকৈ লাডু বনাই খাব পাৰিব। এতিয়া
গাজৰৰ লাডু বনোৱা হৈ গ'ল আজি আপোনালোকেও বনাই চাব এতিয়া যিহেতু প্ৰতিখন ঘৰতে গাজৰ থাকিব পাৰে কিয়নো এইটো ছিজন যিহেতু গাজৰৰ আৰু আপোনালোকে কিমান সদায় গাজৰৰ চালাড বা চব্জি বা হালৱা বনাই খাই থাকিব গতিকে পৃথক ধৰণে এনেকৈ লাডু বনাই খাবচোন ভাল লাগিব বহুত ধুনীয়া লাগে আৰু এইটো মোৰ নতুন চেনেল যিহেতু কেনেকৈ ভিডিঅ' কৰে মই তাকেই নাজানো আৰু এনেকৈ যদি ভিডিঅ' কৰোঁতে আপোনালোকে ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'ত লাইক কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ আজি ভিডিঅ'টো ইমানেই ধন্যবাদ নমস্কাৰ